মাত্ৰ 2টা দিনৰ ভিতৰতে কদৰ্যময় ৰূপ ল'ব পাৰে অসমৰ বহু নগৰ চহৰে। 4 অক্টোবৰ আৰু 5 অক্টোবৰত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালভাৱে ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যালয়তো সৰ্বাত্মক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়িত হৈছে। সমাগত দুৰ্গা পূজা। ইফালে তীব্ৰ গৰমৰ পৰা ৰাজ্যবাসীক সকাহ দি নেৰানেপেৰা বৰষুণ, সমান্তৰালভাৱে শীতল সেমেকা আৰু বোকা পানীৰে এতিয়া জৰাজীৰ্ণ পৰিৱেশ। চৌদিশে ফুলি উঠা কহুৱা ফুলে আজিৰ পৰা এসপ্তাহ পূৰ্বেই শৰতৰ আহ্বানত গ্ৰীষ্মৰ প্ৰচণ্ড প্ৰবাহত যিদৰে অৰ্থহীন আছিল, একেদৰে শৰতৰ বতৰত আজি দিনটোৰ গেলা বোকা পানীৰে কদৰ্যময় পৰিৱেশ। ইয়াৰ মূলতে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই ইয়াৰ প্ৰতিবাদত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সিদ্ধান্ত অনুসৰি উক্ত ধৰ্মঘটৰ সময়ত পথৰ বিজুলী বাতি, খোৱাপানী যোগান আদিকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহো বন্ধ থাকিব বুলি সন্থাৰ তৰফৰ পৰা উল্লেখ কৰিছে। 4 আৰু 5 অক্টোবৰ তাৰিখে পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈকে সৰ্বাত্মক কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি পৌৰ কৰ্মচাৰীসকলৰ চৰকাৰক শীঘ্ৰেই সমস্যাসমূহ সমাধানৰ বাবে দাবী জনোৱাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰি দিছে। ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ পিছতে ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ জনেল প্ৰচাৰ সম্পাদক ত্ৰিদীপ শইকীয়াই। আজিলৈকে আমাৰ যিটো ডিভলিউশ্যন ফাণ্ড দিয়া হয়, এই ডিভলিউশ্যন ফাণ্ডটো আজিলৈকে মোকলাই নিদিলে। গতিকে আমাৰো বৃদ্ধা পিতৃ মাতৃ আছে, গতিকে আমিও আমাৰ বৃদ্ধা পিতৃ মাতৃসকলক আমি চোৱা চিতা কৰিব লাগে। লগতে মই এজন ঢেকীয়াজুলি পৌৰসভাৰ এগৰাকী কৰ্মচাৰী, মোৰো আজি অসুখ বিসুখ হৈ আছে, ঠিক তেনেকৈ মোৰো ল'ৰা ছোৱালী আছে, ঠিক তেনেকৈ আমাৰ 103খন পৌৰসভাৰ সকলোৰে বৃদ্ধা পিতৃ মাতৃৰ লগতে ল'ৰা ছোৱালী আছে। গতিকে বৰ দুখৰ আৰু পৰিতাপৰ বিষয়। গতিকে মই কৰজোৰে আকৌ এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ আৰু আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী অশোক সিংঘাল ছাৰক মই কৰজোৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আৰু এটা কথা মই জনাবলৈ বিচাৰিছোঁ, আমাৰ ঢেকীয়াজুলিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে সমজিলাৰ দিছে। গতিকে অহাকালি সমজিলাৰ শুভ উদ্বোধনী কৰিব আৰু ঘোষণা কৰিব। গতিকে সমজিলা দিয়ক, আমাৰ ক'ব লগা একো নাই। গতিকে আমাৰো কৰ্মচাৰীখিনিক কিবা এটা গতি লগাবৰ বাবে মই বিনম্ৰতাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অশোক সিংঘাল ছাৰক মই কৰজোৰে অনুৰোধ জনাইছোঁ। 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে আমাৰ এখন কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। তাৰপিছত আকৌ পৰ্যায়ক্ৰমে 2021 চনৰ 31 মে' তাৰিখে এখন গেজেট নটিফিকেশ্যন এখন গৃহীত কৰিছিলে। সেই গেজেট নটিফিকেশ্যনখনৰ মতে আমাৰ কাৰ্যবাহী বিষয়াক ইতিমধ্যে 103খন পৌৰসভাত নিযুক্তি দিছে। তাৰ লগতে আমাক কৈছিলে যে আমাক এখন ষ্টাফিং পেটাৰ্ণ বনাই পেলাই আমাৰ যিখিনি কৰ্মচাৰী আছে 5170জন কৰ্মচাৰী আছে, তাৰ পৰা ফাৰ্ষ্ট পেজত 1653জন কৰ্মচাৰীক আমাৰ ষ্টাফিং পেটাৰ্ণৰ জৰিয়তে আমাক সোমোৱাৰ এটা ব্যৱস্থা কৰাৰ কথা আছিলে। কিন্তু ইতিমধ্যে আমাৰ কথাখিনি গুৰুত্ব সহকাৰে নলয় পেলাই এই যোৱা 26 তাৰিখে আমাৰ অভিযন্তা আৰু গাণনিক বিষয়াক নিযুক্তি দিলে। ইতিমধ্যে আমাৰ যিখিনি 103খন পৌৰসভাত আমাৰ শিক্ষাগত অৰ্হতা থকা অভিযন্তা আৰু গাণনিক বিষয়া আছে। গতিকে সেইসকলক নকৰাকৈ আমাৰ এই মানুহখিনিক দিলে। গতিকে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক মই ইয়াৰ পৰাই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই দুখীয়া পৌৰ নিকায় কৰ্মচাৰীখিনিক কিবা এটা সমাধান কৰাৰ বাবে মোৰ ইয়াৰ পৰাই কৰজোৰে মই অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ আৰু অসমৰ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় অশোক সিংঘাল ছাৰলৈ মই ঢেকীয়াজুলি পৌৰসভাৰ তৰফৰ পৰা গোটেই অসমৰ পৌৰ কৰ্মচাৰী হৈ পেলাই এটা দৃষ্টান্তমূলক বিবেচনা কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰক সহানুভূতিশীল দৃষ্টিৰে পৌৰ কৰ্মচাৰীসকলক পুনৰ আন্দোলনমুখী হ'বলৈ নিদি
সমস্যাসমূহ বিশেষকৈ চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি অতি শীঘ্ৰে গেজেট নটিফিকেশ্যন মতে কাৰ্যকৰী কৰিবলৈ দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ জনেল প্ৰচাৰ সম্পাদক ত্ৰিদীপ শইকীয়া, সন্থাৰ ঢেকীয়াজুলি পৌৰসভাৰ শাখাৰ সভাপতি গুণেশ্বৰ কলিতা, সম্পাদক ৰাতুল শৰ্মা প্ৰমুখ্যে ঢেকীয়াজুলি পৌৰসভাৰ শতাধিক কৰ্মচাৰীবৃন্দই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেজপুৰৰ পৰা দীপ শইকীয়াৰ ৰিপৰ্ট, নতুন সময়।